হয় এবাৰ আমাৰ SSLC ৰিজাল্টৰ পৰা এইটোৱে ওলাইছে যে আমাৰ যিখিনি ছাত্ৰ ছাত্ৰী ফেইল কৰিছে তাতে হাইয়েষ্ট 68% ষ্টুডেণ্টে অসমীয়াত ফেইল কৰিছে এইটো উদ্বেগজনক আৰু ইয়াৰ কাৰণ কি আমি সেইটো অনুসন্ধান কৰিছোঁ আৰু শুধৰণিমূলক আমি ব্যৱস্থাও আমি গ্ৰহণ কৰিম আমাৰ ড্ৰপ আউট ৰেট কমি আহিছে এতিয়া আৰু বিজ্ঞানৰ ক্ষেত্ৰত নামভৰ্তিৰ ক্ষেত্ৰত আমাৰ ছাত্ৰ ছাত্ৰীৰ আগ্ৰহটো কম সব মাধ্যম নহয় আমি ইংৰাজী ভাষাত আমি কিতাপখন দিছোঁ আমি কৈছোঁ যে দুটা ভাষা আমি আমাৰ ছাত্ৰ ছাত্ৰীসকলক শিকাব লাগিব বা ছাত্ৰ ছাত্ৰীসকল অন্ততঃ দুটা ভাষাত তেওঁলোক প্ৰফিচিয়েণ্ট বা পাৰ্গত হ'ব লাগিব এটা মাধ্যম যিখন বিদ্যালয়ৰ যিটো মাধ্যম তেওঁলোকে যদি অসমীয়া মাধ্যমত পঢ়িছে অসমীয়া ভাষাত তেওঁলোক পাৰ্গত হ'ব লাগিব প্ৰফিচিয়েণ্ট হ'ব লাগিব 2 নম্বৰ যিহেতু হায়াৰ এডুকেশ্যনত ইংৰাজীৰ প্ৰাধান্য আছে তে ইংৰাজীত প্ৰফিচিয়েণ্ট হ'ব লাগিব আৰু এইটো যদি কৰিব লাগে আমি সোনকালে আৰম্ভ কৰিব লাগে বুলি ভাবোঁ সেইকাৰণে ক্লাছ 6ৰ পৰা ইংৰাজীত পাঠ্যপুথিখন দিয়াৰ কাৰণে ইংৰাজী শিকাটোৰ লগে লগে বুৰণ তেওঁলোকে সায়েন্সতো তেওঁলোকৰ মানে প্ৰফিচিয়েন্সিটো বাঢ়িব হঠাৎ কি হয় আমাৰ ক্লাছ 10ৰ পাছত হঠাৎ 11ত ইংলিছ আৰম্ভ কৰিব লগা হয় বা কিছুমানে ক্লাছ 12ৰ পাছত হঠাৎ তেওঁলোকে ডিগ্ৰীত ইংৰাজী শিকিব লগা হয় এতেকে সেইটো যদি আমি আগুৱাই আনিব পাৰোঁ ক্লাছ 5ৰ পাছত 6ত পঢ়িলে 6, 7 এই দুটা বছৰত পাছ ফেলৰ পৰীক্ষা নহয় গতিকে শিক্ষকসকলে মনোযোগেৰে তেওঁলোকক শিকাব পাৰিব তেওঁলোকেও শিকিব পাৰিব কিন্তু 8ত যিটো ফাইনেল পৰীক্ষা দিব সেইটো পাছ ফেইল তাতে ষ্টুডেণ্ট ফেইল কৰাৰ কাৰণে ডিটেইনো হ'ব পাৰে গতিকে তেতিয়ালৈকে 3 বছৰ সময় পাই যায় আৰু 3 বছৰত এইখিনি মেকআপ হৈ যায় নবোদয় বিদ্যালয়ত আমি দেখিছোঁ যে আমাৰ অসমীয়া মাধ্যমৰ পৰা যোৱা ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকে 6ত এডমিশ্যন লয় আৰু ইংৰাজী মাধ্যমত শিক্ষা গ্ৰহণ কৰে সফল হয় তেওঁলোক